তো ভিডিঅ'ত ততৰাহি ঘৰত আমাৰ ঘৰত উপস্থিত আৰু আমাৰ ঘৰত বিস্কুট খাইছোঁ কৈ দিয়া মাক আকৌ তেওঁ তাৰপা খাইছোঁ মই এই হাতটোত অকমান দুখ পালে খালি হাত গৰমত তত ফেনৰ তলত ঘৰপা বিদায় ল'লে দে তত টিফিন চিফিন লৈ মেলি আহিছে দেখিছে টিফিন চিফিন লৈ মেলি ততহঁতৰ ঘৰলৈ গৈ লওঁ প্ৰথমতে অথনি বৰষুণ দিছিলে এতিয়া আকৌ ৰ'দ ওলাইছে আৰু এতিয়া চাওঁতে 4টা বাজি গ'ল আমি যোৱাই নাই টিফিন চিফিন লৈ তুমি ক'ত যোৱা দাদা দাদা টিফিন লৈ ক'ত যায় আপুনি আহি গ'ল টিফিন চিফিন লৈ আপোনাৰ ল'ৰা আয়ো বাপেক দাদা টিফিন চিফিন লৈ কেনিবা যায় নেকি আপুনি ফুচকি গৰম ফুচকি গৰম নেকি গৰম যাবলৈ ৰেডি হৈ গ'ল ফুচকিহঁত আৰু এইটোৱে বাহিৰলৈ যাব নাপায় কান্দি কাটি বিয়া গ'ল চকুত চকু পানী আজি ফুচকি চেনেল লৈ যাব দেই ধুনধুনকৈ ওলাই গ'ল পিন্ধাই দিম যাবা না ফুচকি যাম তোক নাই নিয়া নি তত নাই নিয়া বেয়া লাগে দে ল'ৰাটো কেতিয়ালৈকে নিয়াই নে বাপেকে ল'ৰাটোক লৈ গ'ল ছোৱালীজনী কান্দিছে তাই আকৌ যাবলৈ আছে যাম আমি যাম মোৰ লগত বহি থাকা ফাইনেলি মই ওলাই ৰেডি হৈ গ'লোঁ আৰু মই আজি অলপমান বান্দৰী হৈ যাওঁ ফুচকা সিহঁতকৈ ধুনীয়া লাগিছে দাদা যাম ৰ'বা যাম ৰিমাকৈ অলপ ষ্টাইল কৰি ল ফুচকি ধৰি লৈছে টিলিঙা লগাই লৈছে যোৱাৰ আগতে 1 কাপ মই ধুনীয়াকৈ গাখীৰ চাহ বনাই আছোঁ চাহপাত কমিয়ে গ'লচোন কফি আমাৰ বাইদেউ লাজু কি ইয়া মেকআপ বাইদেউ মোবাইল মেন আৰু মই এইফালে লাগি আছোঁ চাহ বনোৱা টেষ্টি বাজিলে আমি এতিয়া যাবলৈ লৈছোঁ হিল পিনি চাইছে পাৰিবনে নাই খোজ কাঢ়িবলৈ এজনীকে ওলাইছে দেই চববোৰ আহা দৰ্জাখন মাৰিব লাগে বাইদেউ মই লাজু খিৰু পলটন মাংস আহিলে দেই ৰিমাখি জোন কাহিলি গৈছে ক'ত ওলালি চবে শ্বৰ্ট পিন্ধিছে সিহঁতে হিল পিন্ধিছে মই এইযোৰ বা আমাৰ আগে গৈছে মানুহবোৰ আৰু
বহি আছে চব আৰু আমি চিকেন কা দোকান আমাৰ আগে মানুহ গৈ আছে আমিও গৈ আছোঁ কি বস্তু আপোনালোকে ভাবি থাকক হা নকওঁ তাত গৈ পোৱাৰ লগে লগে ভাবি চিন্তি চাইহে চাব আৰু কি হয় মুঠতে আকাশখন চব ফাইনেলি আহি আমি পাইছোঁ পিঞ্চ পলচ মুখত আৰু কিমান দূৰ লাগিব কি একো মই নাজানো দেই ক'ত গৈ আছোঁ কি সেইটো মই গৈ আছোঁ তাত পাইগৈ এতিয়াৰ বাবে আমি তাত টিভি লাগি আছে আৰু আমি চিনেমা চাই আছোঁ পৰা আহি পেণ্টালুন্স পাই গ'লোহি আৰু আইনেক্স চিনেমা চাবলৈ আহি যাব ৰঘুপতি এইয়া ইহঁতি আহে চাবলৈ আৰু ইয়া শুই আহিছে শুই গ'ল বাট ই নাই খোৱা ই সাৰ পাই আছে খুচকিটো আৰু ক'বই নালাগে পূৰা খুইছে ৰীমাখুই কি হ'ল আজি চেণ্ডেলে কাটিছে চেণ্ডেল এযোৰ কিনিমগৈ এতিয়া কি কিনিব চেণ্ডেল এযোৰ কিনি ল'ম এতিয়া হাৱাই চেণ্ডেল এইখন লৈ যাওঁগৈ নি বাৰু গোটেইকেইটা বহি যাম মই চলাম গাড়ীৰ জাম লাগি গ'ল সেইবাবে ৰখি দিছোঁ হৈ গ'ল ইমান গাড়ী ভিৰ মানে আজি মানুহে চাবলৈ আহিছে দেই বহুত দূৰৰ পৰা পটাপট পাৰ হওঁ দেই নহ'লে মই মৰিম কৈ দিছোঁ আমি কি চাবলৈ আহিছিলোঁ ৰথ যাত্ৰা চাবলৈ বাবে আহিছিলোঁ নকৈ নোৱাৰিলোঁ আৰু গৈ পালোঁ এতিয়া চব আন্দা লাগি আছোঁ ইমান কলা কলা আহিছে ফাইনেলি আমি আহি পালোঁহি আৰু মানুহৰ গোটেই ভিৰ মৌ চৰাই ল'ৰা ছোৱালী লৈ আহি আছে দেই আৰু ৰীমা খুৰী ইমান মানুহ মানে একো কৰিব পৰা নাই ল'ৰা ছোৱালী লৈ আহি কেনেকুৱা লাগিছে মজা আৰু কি কল ল'বলৈ ৰখি দিছে কি কল জানো দেই মানুহ চব এতিয়া আমি গৈছোঁ ওচৰৰ পৰা চাবলৈ হয় মুকুল খাই বেলেগ উঠিছে আপোনাক মই নাই ধৰা আপুনি মোৰ চলাই আহিছে বাবে উঠিছে ডিঙুটো ৰথ যাত্ৰা বোলে এইয়া লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ দেই কলবোৰ লৈছিলোঁ ইয়াত দিব লাগিব আৰু এয়া মানুহে দি আছে কলবোৰ লৈছিলোঁ ইয়াত দিব লাগিব আৰু এয়া মানুহে দি আছে আৰু আমি আহিছোঁ এতিয়া ভিতৰলৈ দেখিছে কিমান মানুহ
মেলি এই ভিৰত ফুটটো লৈ মই ঘামি জুমি এয়া ৰীমা খুৰীহঁতি লৈ আছে মুনুহঁতি আৰু মানুহতে ঠক পুৰা হেঁচা ঠেলা কৰোঁতে মোৰ এতিয়া অৱস্থা বেয়া হৈ গ'ল চেনেল তেনেল গছকি চব শেষ কৰি দিলে মোক খুচকিয়া ল'লে মুনু ক'ত গ'ল আজি আপোনালোকে ইয়াত কোনে কোনে চাবলৈ আহিছে যদি চাবলৈ আহিছে প্লিজ কমেণ্ট কৰিব আৰু ইয়াত ভিৰ দেখিছে ইমান ঘৰ টিকি মুৰি শেষ হৈ গৈছে আৰু ৰীমা খুৰী এয়া চুলি অৱস্থা বেয়া হৈ গ'ল ৰীমা খুৰী হালত খাৰাপ হৈ গয়া খুচকিয়ে ফুট চুট লৈ তাই শুই উঠি সাৰ পাই গ'ল ইমানে ভিৰ আৰু হুলস্থুল কি চাব আৰু মুনুৱে ফুটে লৈ হোৱা নাই আৰু এইটো আমাৰ স্কুলৰ লগৰ শংকৰ দেখিছে চাব আহিছে ক'ত ফুৰিলোঁ গাছ ফুপাই জোপাই কলি মলি হৈ ঘৰলৈ যামগৈ আৰু ইয়াত থাকি কি কৰিম বহুত দেৰি ফুৰিলোঁ ভৰিছে বিষাই গ'ল পুৰা ঠাণ্ডা লগাই ল'লোঁ দুটা আইচক্ৰীম খাই লৈছোঁ কাকো নাপায় আৰু হেল পিন্ধি আহে এফালে এতিয়া সেয়া মানুহৰ আগতে চেণ্ডেল হাতত ল'বলগীয়া পৰিস্থিতি হৈ গৈছে একো নাই লাজ নকৰিবা ব'লক আৰু ফুচকি তাতে চেণ্ডেল পৰি গ'ল সিহঁতি আগত গৈ আছে আমি লাষ্টত গৈছোঁ মই মানুহ চাওঁ ততই কেনেকৈ আহিছে দিছে বেলুনটো লাগি ভাবিছে এইটো কি লাগিছে আৰু ফুচকি বেলুন গ'ল ওপৰত আৰু এই আমাৰ লাজুকী বাইদেউ পূৰা আগত গৈ আছে ঐ টুইন বেবী চাওক সেইটা আমি বহুত ঘূৰিলোঁ আৰু এতিয়া আহি আছোঁ ঘৰমুহা মানে ঘৰলৈ যাওঁ আৰু বহুত ফুৰিলোঁ সেইবাবে মোৰ ভৰি চৰি অৱস্থা নাই ৰীমা খুৰীয়ে নতুন চেনেল কিনিলে মুনু ইজনী চব দৌৰি থাকিলে আৰু আহি ৰেল ষ্টেচন বহুত ভৰি বিষাই কাটি গৈছেগৈ তাই গাইছ আমি প্ৰতিবাৰে এখন গাড়ীতে আহিবলগীয়া হয় ন মুনু পাৰিজাত গ'লে চাৰিজাত গ'লে এখনতে হোৱা সিহঁতি খুব ভাল পায় আৰু মোৰ চেনেলটো ইয়াত থৈছোঁ পেটাকা কৰি নেপেলাব গাড়ী আছে বতাহ চতাহ ধুনীয়াকৈ সেইখন নাজানে ৰীমা খুৰীয়ে গান উলিয়াইছে কিন্তু ৰীমা খুৰীয়ে নাজানে বাৰ্থডে আছে বাৰ্থডেটো খাই যাওঁ নে আমাক নমাই দিলে ঐ ৰীমা খুৰী মানহানি কেছ দি দিওঁগৈ ব'লক আমাক নামাৰিলে বাই বাই গেছ আছিলে ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ঘৰলৈ গৈছোঁ ঘৰলৈ ভিডিঅ'টো নাই মানে ইমানেই গা চা খাইছে আৰু ভৰিটো অৱস্থাই নাই ইহঁতৰ ভাল আৰু পূৰা ফুৰিছে আৰু ত' আজিলে বাই বাই ভাল লাগিল যদি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এই ভিডিঅ'টো মনতে চবেই চাব আশা কৰিছোঁ কিন্তু মানুহে আমাৰ ভিডিঅ' নাচায় বাৰু